বৰ্তমান আমি উপস্থিত আছোঁ আবাহন থিয়েটাৰৰ দ্বিতীয়খন আখৰা গৃহত। তো ইয়াৰ পৰা মই আপোনালোকক কিছুমান দৃশ্য দেখাব চেষ্টা কৰিম। এয়া আমাৰ সন্মুখৰ পৰা বাইদেউ আহি আছে। ধন্যবাদ। আপুনি লাইভ কৰিবলৈ সময় পাইছে, আন্তৰিক ধন্যবাদ আপোনালৈ। মান্দাকাটা কুমনগৰত আবাহনৰ দ্বিতীয় বাসগৃহ, ইয়াত আমি কাইলৈ মুকলি কৰিম। সজোৰে কাম বন চলি আছে, আজি বহুত দিনৰ আপোনালোকে দেখিয়ে আছে। সমূহ অসমবাসী ৰাইজৰ আমি আশীৰ্বাদ কামনা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আমি আগুৱাই যাম আপোনালোকৰ লগত, আপোনালোকৰ মনৰ মাজত, আপোনালোকৰ আশীৰ্বাদৰ মাজত। সমুদ্ৰ গীতটো যদি বাজি আছে এতিয়া, যদিহে জীৱন নৈ পাৰতে উচু পাই আমাৰ সপোনে, সৌৱাচৰ আকাশলৈ জাক জাক তৰাবোৰে জিলিকি আছে। এই গানটো বাজিছে এতিয়া, এইটো মেম চাহাব নাটকখনৰ এটা গান, বৰ ধুনীয়া গান এটা। অতি শীঘ্ৰে আমি আপোনালোকৰ ওচৰলৈ মুকলি কৰি দিম গানটো। আৰু এটা বৰ ধুনীয়া গান আছে, মই দেখিবলৈ মই ধুনীয়া হয়নে নহয় কোৱা। এতিয়া ময়ো সুধিবলগীয়া আছে নিজকে, মই দেখিবলৈ ধুনীয়া হয়নে নহয় কোৱা, কাৰণ গোটেই কোলা মোলা হৈ অৱস্থা নাইকিয়া হৈছেগৈ মোৰ। এদিন প্ৰায় 1.5 মাহ ধৰি কেম্পৰ কামত লাগি থকাৰ কাৰণে। সেইটো বৰ ধুনীয়া গান এটা, জুবিনে গাইছে 2টা গান। সেই 2টা গান আমি অতি শীঘ্ৰে, আৰু এটা গান কাইলৈ আমি ভাবিছোঁ মানুহৰ মাজলৈ উলিয়াই দিয়াৰ ক্ষেত্ৰত, আৰু এই গানটো আমি কেইদিনমান পিছত আপোনালোকৰ ওচৰলৈ উলিয়াই দিম। এজনে লিখিছে কি আজি আপোনাক বহুত ধুনীয়া লগা হৈছে, হয়নে? এইজন হৈছে প্ৰয়াসী পৰাশৰ। এইজন বেছি ঘন গ'লে বেছি বেছি হ'ব, তলে তলে আন, পাতল পাতলকে আন একদম। বাইদেউ FB লাইভ চলি আছে, ৰাইজক কিবা এটা কৈ দিয়ক। যদি হয় ৰঙা গোলাপ, জুবিনে কৈ আছে ধুনীয়া ধুনীয়া গানৰ মাজেৰে, মই ক'বই নালাগিব লাগে আৰু। মোৰ কোঠাটো এইবোৰে, মোৰ কোঠা এনেকুৱা এনেকুৱা কোঠাত মোৰ কোঠা আছে, চবতে মই আছো এতিয়া। হেল্ল' হেল্ল' হেল্ল', গুড ইভিনিং, থেংক ইউ। আৰু ইয়াত মই ভালকৈ কেম্পটো দেখুৱাব, মোকতো সদায় দেখি থাকে, আমাৰ কেম্পটো ভালকৈ দেখুৱাওক আজি মানুহবোৰে।
কামত পুৰা ব্যস্ত তো আজিলৈ এইখিনিয়ে ৰাতিও লাহে লাহে হ'ব ধৰিছে ঘৰলৈ যাব লাগিব ন চ' বাই বাই